বন্ধু বান্ধৱীসকল আপোনালোকৰ আসাম ডিজিটেল HD চেনেললৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। অতি সুখবৰ, যিসকল কেণ্ডিডেটে আসাম পুলিচৰ কাৰণে বৰ্তমান ৰানিং কৰি আছে সেইসকল কেণ্ডিডেটৰ বাবে অতি ভাল খবৰ। আসাম ৰাইফল শ্বিলঙৰ ফালৰ পৰা 131টা পুৰুষ আৰু মহিলাৰ পদ মুকলি হৈছে। এই পদকেইটাৰ কাৰণে কিদৰে এপ্লাই কৰিব লাগিব বা কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গোটেই এই ভিডিঅ'টোত আমি আলোচনা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ৰাইফল ৰিক্ৰুটমেণ্ট 2021 131 ৰাইফলমেন আৰু ৰাইফল ওমেন ভেকেঞ্চি, পুৰুষ আৰু মহিলাৰ ভেকেঞ্চি 131টা পদ মুকলি হৈছে। আসাম ৰাইফল শ্বিলং, আসাম ৰাইফলৰ হেড অফিচ হৈছে শ্বিলং। ইয়াৰে লাষ্ট ডেট হৈছে 26/7/2021, 26 তাৰিখ লাষ্ট ডেট ইয়াৰে। অফিচ অফ দি ডাইৰেক্টৰ General Assam Rifle Shillong has released a notification for the recruitment of 131 riflemen, rifle women general duty vacancy. অফিচ আসাম ৰাইফলৰ শ্বিলঙৰ পৰা এখন নটিফিকেশ্যন আহিছে। 131টা ৰাইফলমেন আৰু ওমেনৰ জেনেৰেল ডিউটিৰ ভেকেঞ্চি ওলাইছে। যিসকল ইণ্টাৰেষ্ট এণ্ড ইলিজিবিলিটি মেটেৰিয়াছ স্পৰ্ট পাৰ্চন মে এপ্লাই হাৰ, যিসকলে গেম খেলে বা সেইসকলৰ কাৰণে এই পদটো এপ্লাই কৰিব পাৰিব। আসাম ৰাইফল ৰিক্ৰুটমেণ্ট 2021 নেম অফ দি পোষ্টটো হ'ল ৰাইফলমেন আৰু ৰাইফল ওমেন GD জেনেৰেল ডিউটি। GD মিনছ নেম অফ দি পোষ্ট 131 পোষ্ট। এতিয়া আমি আলোচনা কৰোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আসাম ৰাইফল ৰিক্ৰুটমেণ্ট। ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, কোৱালিটিভ ৰিক্ৰুটমেণ্ট, ৰিলেক্সন ইন এজ, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ইত্যাদি এইখিনি লাগিব। এই 26 জুনৰ আগত আপোনালোকে www.assamrifle.gov.in এই ৱেবছাইটটোত যাই এপ্লাই কৰিব লাগে। এতিয়া আমি আলোচনা কৰোঁ আসাম ৰাইফল এই 131টা পোষ্টৰ কাৰণে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। ফাৰ্ষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, PST হ'ব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ পিছত মেডিকেল টেষ্ট হ'ব। তাৰপিছত এক্সাম হ'ব। এইখিনি চিলেকশ্যন প্ৰচেছ। যিসকল কেণ্ডিডেটে ইয়াৰ বাবে আসাম ৰাইফলত এপ্লাই কৰা বুলি ভাবি আছে অতি সোনকালে ইয়াৰে এপ্লাই লিংক খোলাই দিব। মই এপ্লাই লিংক খোলা দিয়াৰ লগে লগে 26 তাৰিখৰ পৰা খোলা দিয়াৰ লগে লগে মই ভিডিঅ' বনাই দিম। অসমৰ কেণ্ডিডেটৰ কাৰণে বেছি দূৰ নহয় শ্বিলং। এইখন শ্বৰ্ট নটিফিকেশ্যন হয় আৰু ফুল নটিফিকেশ্যনখন আহিলে মই ভিডিঅ' বনাই দিম। এনেধৰণৰ নতুন নতুন চাকৰি ৰিলেটেড ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিব। তাৰ উপৰিও লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।